কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। ই-KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ভাঙিব নোৱাৰিব মুছলমানৰ দৰগাহ। দৰগাহ ভঙা কাৰ্যক নিষেধাজ্ঞা ন্যায়ালয়ৰ। কোটি কোটি মুছলমানৰ বাবে আহিল ভাল খবৰ। ৱাকফৰ প্ৰতিবেদনৰ মাজতে দৰগাহ ভঙা কাৰ্যত নিষেধাজ্ঞা ন্যায়ালয়ৰ। ভাঙিব নোৱাৰিব মুছলমানৰ দৰগাহ। হজৰত হাট পীৰ সৈয়দ বাবা দৰগাহ ভঙা নাছিক পৌৰ নিগমৰ আবেদন খাৰিজ। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে উৎফুল্লিত মুছলমান সমাজ। দৰগাহ অবৈধ বুলি আবেদন কৰিছিল পৌৰ নিগমে। উচ্চ ন্যায়ালয়ে গোচৰ পঞ্জীয়ন নকৰাৰ বাবেও ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ। আজিৰ তৃতীয় খবৰটো হৈছে কোটি কোটি মুছলমানৰ মুখত হাঁহি বিৰিঙালে সৰ্বোচ্চ ন্যায়ালয়ে। ৱাকফ বোৰ্ডত নিয়োগ কৰিব নোৱাৰিব অমুছলমানক। এসপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। ৱাকফ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে আহিল ভাল খবৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ পিছতেই উৎফুল্লিত মুছলমান সমাজ। ৱাকফ বোৰ্ডত নতুনকৈ দিব নোৱাৰিব অমুছলমানক নিযুক্তি। ৱাকফ বোৰ্ডত সকলো নতুন নিযুক্তিৰ ওপৰত বাধা আৰোপ। ৱাকফ বোৰ্ডৰ পূৰ্বৰ সকলো নীতি নিয়ম একেই থাকিব। এসপ্তাহৰ ভিতৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছে দেশৰ কোটি কোটি মুছলমানে। ৱাকফ সম্পত্তিক লৈ কোনো ডি-নটিফাই কৰিব নোৱাৰিব চৰকাৰে। ৱাকফ সম্পত্তিৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়ে বাহাল থাকিব লাগিব। আগন্তুক শুনানি পৰ্যন্ত কোনো হাল সলনি নহ'ব। 5 মে'ত অনুষ্ঠিত হ'ব পৰৱৰ্তী শুনানি। সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ত উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ। 5 মে'ত পুনৰ মুছলমানৰ বাবে আহিব ভাল খবৰ। আজিৰ চতুৰ্থটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক আদৰণি জনাই ডাঙৰ মন্তব্য অভিনেতা বিজয় থালাপতিৰ। ৱাকফৰ আইনক লৈ পুনৰ বিস্ফোৰণ অভিনেতা বিজয় থালাপতিৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি অভিনেতাগৰাকীৰ। দ্বিতীয় দিনৰ শুনানিত জাৰি কৰা হ'ল অন্তৱৰ্তীকালীন আদেশ। ৱাকফৰ আইনক লৈ পুনৰ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা। কেন্দ্ৰই ৱাকফ আইনৰ মুখ্য দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই। এয়া সম্পূৰ্ণৰূপে অসাংবিধানিক। ৱাকফ বোৰ্ডত অমুছলমানক অন্তৰ্ভুক্ত কৰিব বিচৰাটো কি ধৰণৰ ধৰ্মনিৰপেক্ষতা বুলি প্ৰশ্ন বিজয় থালাপতিৰ। ৱাকফৰ সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে বিজয় থালাপতিয়ে। বিজেপি চৰকাৰে গণতন্ত্ৰ বিৰোধী কাম কৰিছে। ৱাকফ আইন কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব। 5 মে'লৈ শুনানি স্থগিত ৰখাৰ সময়তে এই মন্তব্য অভিনেতাগৰাকীৰ।